পাঁচজন মানুহক এটা চেম্বাৰত বন্ধ কৰা হৈছিল, যাৰ পৰা বাহিৰ ওলোৱা কোনো ৰাস্তাই নাছিল। 30 দিনলৈ যাতে শুব নোৱাৰে তাৰ বাবে এটা গেছ চেম্বাৰটোত এক্সপেৰিমেণ্টৰ বাবে দিয়া হ'ল। 11 দিনত মানুহকেইজন ৰাক্ষসলৈ পৰিৱৰ্তন হ'ল আৰু নিজৰে শৰীৰৰ মাংস খাবলৈ আৰম্ভ কৰিল। আচলতে এই 5জন বন্দীয়ে নিজৰ ইচ্ছামতেহে এক্সপেৰিমেণ্টটোত ভাগ লৈছিল, কিন্তু তেওঁলোকে জনা নাছিল যে 11 দিনত তেওঁলোকৰ লগত এনে এটা পৰিৱৰ্তন হৈ পৰিব। 1946ত ৰুছৰ এনে এটা ভয়ংকৰ এক্সপেৰিমেণ্টৰ কাহিনী আজিও খুব ফেমাছ হৈ আছে। বহুতকেইটা ৱেবছাইটে এক্সপেৰিমেণ্টটোৰ ওপৰত নানা ধৰণৰ কথা লিখিছিল, আনকি টিভি নিউজতো এওঁলোকৰ চৰ্চা হৈছিল। সকলোৱে এই ষ্টৰিটো সঁচা বুলি একচেপ্ট কৰিছিল, কিন্তু পাছত ৰুছে এই এক্সপেৰিমেণ্টটো মিছা বুলি পাব্লিছ কৰিল। মানৱ জাতিৰ লগত এনে নানা ধৰণৰ এক্সপেৰিমেণ্ট কৰাৰ বাবে পৃথিৱীৰ সকলোৰ চকু ৰুছৰ ওপৰত সেই সময়ত পৰিছিল, কিন্তু ৰাছিয়ান গভৰ্ণমেণ্টে আজিও এই কথাবোৰ মিছা বুলি যুক্তি দি আহিছে। আচলতে এই এক্সপেৰিমেণ্টটোৰ নাম আছিল ৰাছিয়ান স্লিপিং এক্সপেৰিমেণ্ট। 5জন বন্দীক এই এক্সপেৰিমেণ্টটোত যোগদান দিবলৈ এটা চুক্তি হৈছিল যে যদি এক্সপেৰিমেণ্টটোত সৈতে 30 দিনলৈ যিজন বন্দীয়ে ছাৰ্ভাইভ কৰিব সক্ষম হ'ব, তেওঁ জীৱনভৰ বাবে কাৰাগাৰৰ পৰা মুক্ত হ'ব। ৰাছিয়ান চৰকাৰৰ এনে এটা লোভ পাই 5জন বন্দীয়ে এক্সপেৰিমেণ্টটোত যোগদান দিয়াত ৰাজি হ'ল। ইয়াৰে পাছত 5জন বন্দীক এটা চেম্বাৰত বন্ধ কৰা হ'ল আৰু গেছেদি চেম্বাৰটোক চাৰিওফালৰ পৰা আগুৰি লোৱা হ'ল। চেম্বাৰত এনে এটা গেছ দিয়া হৈছিল যাতে তেওঁলোকে টোপনি নাযায়। 30 দিনৰ বাবে যদি এজন মানুহে নুশুৱে তো তাৰ কি পৰিণাম হ'ব কথাটো জানিবৰ বাবেহে এনে ভয়ংকৰ এটা এক্সপেৰিমেণ্ট কৰা হৈছিল। প্ৰথম এক সপ্তাহলৈ সকলো বন্দীয়ে নৰ্মেল বিহেভ কৰিছিল, কিন্তু এক সপ্তাহ পাৰ হোৱাৰ পাছতে পৰিস্থিতি অলপ বেলেগ হৈ পৰিল। প্ৰথম সপ্তাহটো টোপনি নোযোৱাৰ পাছতে সকলো বন্দীয়ে ইটো সিটোৰ লগত কথা পতা বন্ধ কৰিল। তেওঁলোকে নিজৰ নিজৰ স্থানত বহি যা তা ফুচফুচাই বকিব ধৰিল। 11 দিনৰ দিনটোত তেওঁলোকৰ মাজৰ এজন বন্দীয়ে 3 ঘণ্টাৰ বাবে জোৰ জোৰকৈ চিঞৰিব লাগিল। বন্দীজনে 3 ঘণ্টাৰ বাবে ইমানে জোৰ জোৰকৈ চিঞৰিল যেন তেওঁৰ ভোকেল কৰ্ডডাল চিঙু চিঙু যেন হৈছিল। আচৰিত কথাটো হ'ল যে বাকী ঠাইত বহি থকা আন বন্দীকেইজনৰ কোনো ৰিয়েকশ্যনে দেখা পোৱা নগ'ল। তেওঁলোক এনে বিহেভ কৰিছিল যাতে একো হোৱাই নাই আৰু যেন একোকে দেখাও পোৱা নাই। এক্সপেৰিমেণ্টটোৰ এনে ভয়াৱহ ঘটনা দেখি চাইণ্টিষ্টকেইজনে ভয় খাই এক্সপেৰিমেণ্টটোক মাজতে ৰখাবৰ ডিচিজন ল'লহি আৰু 15 দিনৰ দিনটোত সেই গেছটো চেম্বাৰটোত দিয়া বন্ধ কৰা হ'ল। কিন্তু তেতিয়াই বাকী বন্দীসকলোৱে একেলগে চিঞৰি চিঞৰি কয় যে আমাক ৰিহা নকৰিব, আমি বাহিৰত যাব নিবিচাৰোঁ। কিন্তু চাইণ্টিষ্টসকলোৱে 15 দিনৰ পাছত গেছটো দিয়া বন্ধ কৰি দিলে। কিন্তু চেম্বাৰটোৰ বাহিৰৰ পৰা অবজাৰ্ভ কৰি থকা সকলোৱে দেখি আচৰিত হৈ পৰে যে গেছটো বন্ধ কৰাৰ লগতে তেওঁলোকৰ মাজৰ এজন বন্দীয়ে হঠাৎ জীৱন ত্যাগ দিয়ে। আৰু আটাইতকৈ আচৰিত হৈ পৰিল বাকী বন্দীসকলৰ ভয়াৱহ পৰিস্থিতি দেখা পায়। চেম্বাৰটোৰ বাহিৰৰ পৰা অবজাৰ্ভ কৰি থকা চাইণ্টিষ্টসকলে দেখা পায় যে বাকী 4জন বন্দীৰ শৰীৰত মাংস নাই আৰু কাৰোবাৰ হাৰ্ডি পৰ্যন্তও দেখা পোৱা গ'ল। এনে লাগিল যেন তেওঁলোকে ইটো সিটোৰ মাংস খাই আছিল ইমান দিনে। এনে লাগিল যাতে ভূত পিশাচৰ আত্মা যেন তেওঁলোকৰ শৰীৰত সোমাই পৰিল। চেম্বাৰটোত হোৱা ঘটনাবোৰ দেখা পাই সকলো চাইণ্টিষ্টে ডিচিজন ল'ব বাধ্য হ'ল আৰু এক্সপেৰিমেণ্টটো বন্ধ কৰাৰ নিৰ্ণয় লয়। কিন্তু এক্সপেৰিমেণ্টটোৰ এই ষ্টৰিটোত কোৱা যায় যেন আন বন্দীকেইটাই চেম্বাৰটোৰ পৰা ওলাই অহাত বাধা দিয়ে। তেওঁলোকে লাহে লাহে নিজৰ শৰীৰৰ মাংস খোৱা আৰম্ভ কৰিল। সুৰাত সকলো বন্দীৰ একেটাই ৰিপ্লাই যে আমি ওলাই নাহোঁ, আমাক উঠি থাকিব লাগিব, আমি শুব নোৱাৰোঁ। ৰিচাৰ্চাৰ সকলোৱে ভাবিব বাধ্য হ'ল যে বন্দীকেইজনক ভূত পিশাচৰ ছাঁহে পালে, কিন্তু এনে নাছিল। ষ্টৰিটোৰ মতে পাছত ৰিচাৰ্চাৰৰ চিফ কমাণ্ডাৰৰো হত্যা কৰা হ'ল। বন্দীকেইজনৰ এনে বিহেভ দেখি ৰিচাৰ্চাৰ সকলোৱে সকলো বন্দীক মাৰি দিয়াৰো কথা ভাবিছিল। কিন্তু টিমটোৰ কমাণ্ডাৰে এক্সপেৰিমেণ্টটোৰ আগবঢ়াব অৰ্ডাৰ দিলে, কিন্তু অৰ্ডাৰটো শুনি তেওঁলোকৰ মাজৰে এজন ৰিচাৰ্চাৰে চিফ কমাণ্ডাৰক গুলি মাৰি হত্যা কৰি দিলে আৰু প্ৰত্যেকজন বন্দীক গুলীয়াই হত্যা কৰি দিলে, লগতে এক্সপেৰিমেণ্টটোৰ এভিডেঞ্চখিনিও নাইকিয়া কৰি দিলে। কি আছিল আচল ৰহস্য এই কাহিনীটোৰ? আগষ্ট 2010ত ইণ্টাৰনেটত এই ষ্টৰিটো খুব ভাইৰেল হৈ পৰিছিল, কাৰণ অৰেঞ্জ ছ'ডা নামৰ এজন ইউজাৰে crispy.wikia.comত এই গোটেই এক্সপেৰিমেণ্টটোৰ পোষ্ট কৰিছিল। কোন আছিল এই অৰেঞ্জ ছ'ডা নামৰ ইউজাৰজন তাৰ কোনো প্ৰমাণে পোৱা নগ'ল আজিলৈ।
আজিও ইয়াৰ শেষৰ লিংক ইণ্টাৰনেটত বিচাৰি পাব আপুনি। কেৱল ইমানেই নহয়, এই ফল্ছ ষ্টৰিটোক ৰিয়েলিষ্টিক কৰাৰ বাবে বহু ৱেবছাইট ডেভেলপাৰে এই ষ্টৰিটোৰ লগত সম্পৰ্ক ৰাখি এনে পিকচাৰ তৈয়াৰ কৰিছিল যাক দেখি আপুনিও ভাবিব বাধ্য হৈ পৰিব। পোষ্টটোৰ বাবে এই এক্সপেৰিমেণ্টটো ইমানেই ভাইৰেল হৈ পৰিল যে নানা ধৰণৰ ৱেবছাইট আৰু মিডিয়া হাউচে এই এক্সপেৰিমেণ্টটোৰ ডিবেট আৰম্ভ কৰিব বাধ্য হৈছিল। বহুকেইজনে এই ৱেবছাইটসমূহত লিখাৰ বাবে ষ্টৰিটো সঁচাও মানি লৈছিল। আৰু এনে হোৱাৰ কাৰণো আছে, কাৰণ জাপান, চীন দৰে দেশে মানৱ জাতিৰ লগত এনে নানা ধৰণৰ এক্সপেৰিমেণ্ট কৰাৰ বাতৰি সকলোৱে শুনি আহিছিল। বন্ধুসকল, মানৱে মানৱৰ ওপৰত অত্যাচাৰ কৰা বহু ঘটনাই আমি শুনিয়ে থাকোঁ। মানৱ জাতিৰে জীৱন কেৱল এইবাবে হোৱা নাছিল। মানৱো যদি জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰিব আৰম্ভ কৰে তো মানৱ জাতিৰ ধ্বংস নিশ্চয় হ'ব, লগতে মানৱৰো।